যদি সঠিক দিশ আৰু সঠিক সময়ৰ জ্ঞান নাথাকে তেন্তে উদীয়মান সূৰ্যটো দেখাত অস্ত যোৱা সূৰ্যৰ দৰে দেখি। ভাল সময়বোৰ বৰ সৎ। যদি আপুনি সময়বোৰ সন্মানেৰে ব্যৱহাৰ কৰে তেন্তে আপোনাৰ জীৱনত বেয়া সময় আহিবলৈ নিদিয়ে। সকলো মানুহেই ব্যস্ত, কিন্তু তেওঁ জীৱনত যদি আপোনাৰ কিবা মূল্য আছে তেনেহলে তেওঁ নিশ্চয় আপোনাৰ বাবে সময় উলিয়াব। শৈশৱত মোৰ বন্ধুসকলৰ হাতত ঘড়ী নাছিল, কিন্তু তেতিয়া সকলোৰে ওচৰত সময় আছিল। আজি সকলোৰে হাতত ঘড়ী আছে, কিন্তু এতিয়া কাৰো ওচৰত সময় নাই। সকলোৱে সময় পায় জীৱন সলনি কৰিবলৈ, কিন্তু জীৱনটো আকৌ ঘূৰাই নাপায় সময় সলনি কৰিবলৈ। সময় সঁচাই বৰ অদ্ভুত। যৌৱনৰ লোভ দি শৈশৱ কাঢ়ি লৈ গ'ল আৰু ধনৰ লোভ দি যৌৱন। জীৱনৰ লগত সময় সলনি হয়, সময়ৰ লগে লগে জীৱন সলনি হয়। আপোনজনৰ লগত সময় সলনি নহয়, কেৱল সময়ৰ লগে লগে আপোনজন সলনি হয়। বুঢ়া মানুহ অতীতত জীয়াই থাকে, গতিকে হতাশ হৈ থাকে। যুৱকে ভৱিষ্যতত জীয়াই থাকে, গতিকে হতাশ হৈ থাকে। কিন্তু শিশু বৰ্তমান সময়ত জীয়াই থাকে আৰু সদায় সুখী হৈ থাকে। সেয়েহে বৰ্তমানত জীয়াই থাকক আৰু সদায় সুখী হৈ থাকক। সময় আৰু জীৱন হৈছে পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক। জীৱনে আমাক সময়ৰ সৎ ব্যৱহাৰ কৰিবলৈ শিকায় আৰু সময়ে জীৱনৰ মূল্য কি তাক বুজায়। হাঁহি থাকিব, সময়ৰ সলনি হৈ থাকে। আজি যিয়েই নহওক কাইলৈ সুখী হ'ব। এয়াই জীৱনৰ যুদ্ধ, এদিন নিশ্চয় জয় হ'ব। আমি কোনো বিশেষ সময়ৰ বাবে অপেক্ষা কৰা উচিত নহয়, বৰঞ্চ আমি প্ৰতিটো সময়ক বিশেষ কৰি তুলিবলৈ চেষ্টা কৰা উচিত। মানুহে প্ৰথমে শিকাইছিল যে সময় সলনি হয়। এতিয়া সময়ে শিকাইছে যে মানুহবোৰো সলনি হয়। ধন উপাৰ্জনৰ বাবে ইমান সময় খৰচ নকৰিব যাতে পিছত ধন খৰচ কৰিবলৈ জীৱনত সময় নোহোৱা হয়। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। যদি সঁচাই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু শেষত প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।